কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা চাকৰি ওলাইছে ৪৬,০০০। ক'ত আৰু কেনেকৈ আবেদন কৰিব লাগিব জানিবলৈ আমাৰ ভিডিঅ'টো সম্পূৰ্ণ চাওক। চাকৰি ওলাইছে ৪৬,০০০। পাব আকৰ্ষণীয় মাহেকীয়া বেতন আৰু সেৱা নিধি পেকেজ। অগ্নিপথ আঁচনিৰ জৰিয়তে ইমান বৃহৎ সংখ্যক নিযুক্তিত ইতিমধ্যে অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে। ভাৰতীয় যুৱক-যুৱতীসকলক ৪ বছৰৰ বাবে সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়াবলৈ সুবিধা প্ৰদান কৰা হ'ব। ১৭.৫ পৰা ২১ বছৰৰ ভিতৰত যুৱক-যুৱতীয়ে এই পদৰ বাবে আবেদন কৰিব পাৰিব। তেওঁলোকক অগ্নিবীৰ হিচাপে ৰাষ্ট্ৰক সেৱা আগবঢ়াবলৈ সুবিধা প্ৰদান কৰিব। যোগ্যতা আৰু সাংগঠনিক প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় চৰকাৰে কঠোৰ ব্যৱস্থা আৰু স্বচ্ছতাৰে ২৫% পৰ্যাপ্ত নিয়মীয়া কেডাৰ ৰূপে নিযুক্তি দিব। স্থলসেনা, নাৱিক, এয়াৰমেন তিনিওটা শাখাতে নিযুক্তি পাব। সেৱা নিধিৰ পেকেজ হিচাপে ৪ বছৰৰ পাছত তেওঁলোকে লাভ কৰিব ১১,৭১,০০০ টকা। প্ৰথম মাহত দৰমহা পাব ৩০,০০০ টকা, দ্বিতীয় বছৰত দৰমহা পাব ৩৩,০০০ টকা আৰু তৃতীয় বছৰত দৰমহা পাব ৩৬,৫০০ টকা আৰু চতুৰ্থ বছৰত দৰমহা হ'ব ৪০,০০০ টকা। প্ৰাৰ্থীসকলৰ শিক্ষাগত অৰ্হতা হ'ব দশম শ্ৰেণী উত্তীৰ্ণ। সশস্ত্ৰ বাহিনী এক পৰিৱৰ্তনশীল নিযুক্তি নীতিৰ সংস্কাৰৰ লক্ষ্যৰে এই আঁচনিৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। তেওঁলোকক দক্ষতা বিকাশ আৰু প্ৰশিক্ষণৰ উপযুক্ত ব্যৱস্থা কৰা হ'ব।